सोलायनायनि दोहौआव फैनाय सरकारा गाज्रियावसो सोलायलांगासिनो। गंसे देहा फाहामसालिखौनो फोथांनानै लाखिनो हाया मा सुइजारलेण्डनि बाथ्रा बुंदों। क'क्राझाराव सुइजारलेण्ड बनाबा বিচাৰিছিল। এই সুইজাৰলেণ্ড বনোৱা পৰিৱৰ্তন চৰকাৰে আজি ইমান বেয়াকৈ পৰিৱৰ্তন কৰি আছে, এটাও এটা উদাহৰণ। क'क्राझार रुपनाथ ब्रह्म देहा फाहामसालियाव MCLA डनेश्वर गयारिनि हरखाब आगान। खोनानो मोन्दों क'क्राझार रुपनाथ ब्रह्म देहा फाहामसालिखौ बोखारनानै बेसरगावनि मेडिकेल कलेजजों सरजाबसिगोन। नाथाय बेखौ ओनसोलनि रायजो आरो सानसुमै सुबुंफोरा गनायनानै लायाखै, जायनि थाखाय MCLA डनेश्वर गयारिया देहा फाहामसालियाव फैनानै हेंथा खालामफैदों आरो क'क्राझार रुपनाथ ब्रह्म देहा फाहामसालिखौ बे एखेयैनो दोनफिननांगौनि थाखाय बाथ्रा बुंदों। लोगोसेयैनो खुंथाय गोहोआव थानाय UPPL सरकारखौ सोलायनायनि गोहोआव फैनाय सरकारा गाज्रियावसो सोलायलांगासिनो आरो थाखानाय गंसे देहा फाहामसालिखौनो फोथांना लाखिनो हायाब्ला सुइजारलेण्डनि बाथ्रा बुंना जेबो मुलाम्फा गैया होननानै बुंदों MCLA डनेश्वर गयारिया। যোৱাকালি এটা টুইট পাইছোঁ, সিদ্ধাৰ্থ সিং IAS কমিশনাৰ অফ হেল্থ, তেখেতে এটা নিৰ্দেশ দিছে আমাৰ ক'ক্ৰাঝাৰ চিভিল হস্পিটেল रुपनाथ ब्रह्म চিভিল হস্পিটেলটো শিফটিং কৰাৰ কাৰণে। এইটো কৈছে কি অহাকালিৰ পৰা যেন যিসকলে অপাৰেশ্যন কৰিব তেখেতক চব মেডিকেল কলেজত শিফটিং কৰিব। আমি জানো ক'ক্ৰাঝাৰ মেডিকেল কলেজ এতিয়ালৈকে অপেনিং হোৱা নাই আৰু পুৰণা চিভিল হস্পিটেল যিহেতু ক'ক্ৰাঝাৰ চিভিল হস্পিটেলটো পুৰণা আৰু रुपनाथ ब्रह्म এটা মেমৰিয়েল চিভিল হস্পিটেলটো যিটো শিফটিং কৰিব বিচাৰিছে এইটো আমি বিৰোধিতা কৰোঁ আৰু ক'ক্ৰাঝাৰ জনগণই মানে ইয়াত সকলোৱে বিৰোধিতা কৰিছে। কাৰণ তাত যোৱাৰ লগে লগে আমাৰ 10 কিলোমিটাৰ ডিষ্টেঞ্চ আহি যাব আৰু এতিয়ালৈকে মেডিকেল কলেজৰ যি ঠাইত কৰিছে ইয়াত মানুহবিলাক পেচেণ্টবিলাক থকাৰ কাৰণে ইমান সুবিধা আজিলৈকে নাই। ইয়াৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যেন ক'ক্ৰাঝাৰ চিভিল হস্পিটেলটো হিচাপে ৰাখি মেডিকেল কলেজ হিচাপে ৰাখি সিদ্ধান্ত লোৱাটো ভাল। আৰু অসম চৰকাৰে ইমান দুখীয়া হ'ল যে এটা চিভিল হস্পিটেল চলাব নোৱাৰে। ইয়াত পৰ্ট গ্ৰেডটো লৈ যাব বিচাৰিছে, ইয়াত ডক্টৰসকলক লৈ যাব বিচাৰিছে, ইয়াত ষ্টাফবিলাকক লৈ যাব বিচাৰিছে। এইটো আমাৰ ক'ক্ৰাঝাৰৰ কাৰণে দুৰ্ভাগ্যজনক আৰু ইয়াত সকলো ৰাইজে সহায় সহযোগ কৰাটো দৰকাৰ। এইখিনি মই আহ্বান কৰিছোঁ। যিটো ক'ক্ৰাঝাৰত সুইজাৰলেণ্ড বনাব বিচাৰিছিলে, এই সুইজাৰলেণ্ড বনোৱা পৰিৱৰ্তন চৰকাৰে আজি ইমান বেয়াকৈ পৰিৱৰ্তন কৰি আছে, এটাও এটা উদাহৰণ। এটা চিভিল হস্পিটেলত যদি ইহঁতে বাচাব নোৱাৰে তেতিয়াহ'লে কি পৰিৱৰ্তনৰ নামত, কি সুইজাৰলেণ্ডৰ নামত কি কথা কৈ আছিল। ইয়াৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যেন আজি বা কালিৰ ভিতৰতে এটা ডিচিশ্যন লৈ যেন ক'ক্ৰাঝাৰ চিভিল হস্পিটেলটো যেনেকৈ আছিলে সেনেকৈ থকাৰ কাৰণে মই আহ্বান কৰিছোঁ। আমাৰ যিখন ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলখন সেইখন ইয়াৰ পৰা শ্বিফ্ট কৰাৰ মানে প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আল্টিমেটলি হয়তো গোটেই হস্পিটেলখন ইয়াৰ পৰা উঠাই লৈ যাব। সেইটো আমি তাৰমানে ৰাজনৈতিক দৰ্শন বাদ দি পেলাই সাধাৰণ ৰাইজ হিচাপে সকলো ৰাইজে ইয়াতে মানে ভুক্তভোগী হ'ব। গতিকে এই হস্পিটেলখন যেনেকৈ আছে ইয়াক আকৌ উন্নত কৰক, মেডিকেল কলেজখন থাকক, কিন্তু এই হস্পিটেলখন আমাৰ যিটো অৱস্থাত আছিল সেই অৱস্থাটোতে যাতে হস্পিটেলখন চলি থাকে সেইটোৱে আমি বিচাৰোঁ। কাৰণ এইখন হস্পিটেল যদি ইয়াৰ পৰা উঠি যায় বা নোহোৱা হয় তেনেহ'লে আমাৰ বৃহত্তৰ অঞ্চলৰ যথেষ্ট ক্ষতি হ'ব, যিটো আমি বিচৰা নাই। সকলো ৰাইজে ইয়াতে প্ৰতিবাদ কৰাটো উচিত। যথেষ্ট মানুহে এতিয়া প্ৰতিবাদ কৈছে যে হয়তো আপোনালোকৰ মাধ্যমত অহা নাই এতিয়াও, কিন্তু হয়তো যিহেতুকে কালি হৈছে খবৰটো গম পালেও, গতিকে আজি বা অহাকালিৰ ভিতৰত যথেষ্ট সংখ্যক মানুহে এইটো প্ৰতিবাদ কৰিব আৰু প্ৰতিবাদ কৰা উচিত। এইটো সকলো মানুহে ৰাজনৈতিকভাৱে নহয়, এইটো সামাজিক দায়িত্ব হিচাপে এই হস্পিটেলখন ইয়াত ৰখাটো আমি বিচাৰোঁ। গতিকে এইখন উঠাই নিলে আমি যথেষ্ট প্ৰতিবাদ আমি কৰিম। গতিকে অহা দিনত কালিৰ পৰা হয়তো আমি আৰু প্ৰতিবাদ আৰম্ভ কৰিম। আমি বিচৰা নাছিলোঁ যে পৰিৱৰ্তনৰ নামত এই হস্পিটেলখনো উঠি যাওক। গতিকে এতিয়া চৰকাৰে কি সিদ্ধান্ত লয় ক'ব পৰা নাই, তথাপি আমি আমাৰ প্ৰতিবাদ আমি জাৰি ৰাখিম। হস্পিটেলখনৰ উন্নতি আমি বিচাৰোঁ। এইখন হস্পিটেল এনেকৈয়ে থাকক, মেডিকেল হওক, তাত আমাৰ আপত্তি কৰিব লগাটো নাই। কিন্তু আজি ইমান বছৰে চলি থকা এই বৃহৎ অঞ্চলৰ যিমান মানুহে ইয়াতে
আপদে বিপদে যিটো সহায় পাই আহিছে এইটো যাতে আমাক নিথৰুৱা নহয় সেইটোৱে বিচাৰিছোঁ नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगा सिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर'थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआनो आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा एएसआइ निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।